Hello everyone. মোৰ প্ৰিভিয়াছ ভিডিঅ'ত আপোনালোকক কৈছিলোঁ নহয় টিবেটান মাৰ্কেটখন দেখুৱাম বুলি। সেয়ে আজি মই ওলাইছোঁ টিবেটান মাৰ্কেটখন দেখাবলৈ। লগত আছে আসমা বা আৰু অনামিকা। আমি একেলগে ট্ৰেইনিং কৰি আছোঁ। এইখিনিতে কথা এটা কওঁ, আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। হোটেলৰ পৰা ওলাই বাহিৰত দেখিলোঁ ইয়াৰিংছৰ সৰু দোকান, মানে ফুটপাথতে। সকলোৱেতো জানেই ইয়াৰিংছ বুলি ক'লে প্ৰায় ছোৱালীৰে দুৰ্বলতা আছে। আমিও আৰু দেৰি নকৰি লগে লগে ইয়াৰিংছবোৰ পচন্দ কৰিবলৈ ল'লোঁ। তেনেতে আসমা বাই মাত লগাইছে, বোলো পইচা মই দিম, তোমালোকে কি লাগে লোৱা। কোনোবাই যে গিফ্ট দিম বুলি ক'লে ইমান ভাল লাগে নহয় মনটো। লৰালৰিকৈ ইয়াৰিংছ পচন্দ কৰিবলৈ ল'লোঁ আৰু অনামিকা এযোৰ লৈ ল'লে আৰু মই এযোৰ। চাওকচোন কেনেকুৱা লাগিছে, জনাব কমেণ্ট বক্সত। তাৰ পৰা ওলাই আমি টিবেটান মাৰ্কেটলৈ ওলাই গ'লোঁ। তাত যে কাপোৰ আৰু চেণ্ডেলৰ কালেকশ্যন দেখি আমি পাগল হৈ গৈছোঁ। ইমান ভেৰাইটিজ কালেকশ্যন নহয়। একচুৱেলি আন মাৰ্কেটতকৈ এইখন মাৰ্কেটত কষ্টলি হয়। আমাৰ দৰে সৰু সুৰা মানুহৰ বাবে নহয় কিন্তু এইবোৰ। তথাপিও আৰু চেণ্ডেলৰ লোভ সামৰিব নোৱাৰি মই এযোৰ কিনি ল'লোঁ। কিনিছোৱেই, লগে লগে পিন্ধিও লৈছোঁ। তাৰ পৰা ওলাই এইবাৰ বোলো আমি ষ্ট্ৰীট ফুড খাম, আজি ৰেষ্টুৰেণ্টত নাযাওঁ। পানীপুৰি দেখি খাবলৈ ল'লোঁ। মই যে প্ৰথমটো খোৱাৰ ভিডিঅ' বনাইছোঁ, লাজতে মুখ মেলিব পৰা নাই। পানীপুৰি খাই মেলি আমি এইবাৰ ম'ম' খাবলৈ গ'লোঁ। ম'ম' খাই উঠি ৰাতি দেৰি হৈ যোৱাৰ বাবে লৰালৰিকৈ হোটেললৈ আহিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।